হেল্ল' এভৰিৱান, মই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। এতিয়া মই পিছফালে বহি আছোঁ। আজি মোৰ লগৰ এজনী আহিব, সেইটো কাৰণে বহুত মনটো ভাল লাগি আছে। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই গৈ থাকক। কি কৰিব পাৰোঁ দেখাই গৈ আছোঁ। এতিয়া ভিতৰলৈ যাম, আপোনালোকে কি কৰি আছে মই আপোনালোকক দেখাই আছোঁ। ৰ'ব, তাৰপৰা ইয়াৰ ভিতৰলৈ আহিলোঁ। মেৰিনেট কৰি থোৱা চিকেনখিনি ধুনীয়াকৈ ভণ্টিয়ে কৰি ল'লে, চাই লওক। তাৰপৰা ইয়াৰ আলু, বিলাহী, পিঁয়াজ এইখিনি, তাৰপিছত এইটো জালুকৰ পাউডাৰটো, তাৰপৰা তেল গৰম হৈ আছে। তাৰপৰা এইখিনি আকৌ এটা ক্লিপ এইখিনি ধুনীয়া থাকি গৈছিলে, আকৌ ক্লিপ কৰিলোঁ। তাৰপৰা এয়া জালুকৰ পাউডাৰ, তাৰপৰা এয়া পালেং পাত বাৰীয়ে আছিলে, কাটি লৈছিলোঁ এইখিনি। তাৰপৰা ইয়াত দালি পাতিলে, এইফালে এইখিনি জলফাই ৰ'দত থৈছিলে। মানে ভাল লাগে আৰু খাবলৈ, যিহেতু বতৰৰ ফল ন, সেইটো কাৰণে ভাল পাওঁ আৰু এনেকৈ নিমখ দি ৰ'দত বহি খাই। তাৰপৰা এয়া চাই গৈ থাকক। তাৰপৰা এয়া পিছফালৰ পৰিৱেশটো, গৰু এখিনি আছিলে, অলপ দেখুৱালোঁ আৰু ঘাঁহ খাই আছিলে, ভাল লাগে এনেকুৱা পৰিৱেশবোৰ। এয়া আৰু তাৰপৰা ভিতৰত কি কৰি আছে দেখুৱাই আছোঁ। এয়া তাৰপিছত ভণ্টিয়ে চিকেনখিনি বনাই আছে। একদিন দেখুৱাই আছোঁ ৰেচিপি কি শ্বেয়াৰ কৰিম, সেইটো কাৰণে নকৰিলোঁ। এয়া বনি আছে চিকেন। তাৰপৰা এয়া দালি ৰেডি হৈ গ'ল। এয়া মোক এনেকৈ পালেং পাতত দাইল এনেকৈ ভাল লাগে। তাৰপৰা চিকেন বনি আছে আৰু তাৰপৰা এয়া লগৰজনী আহিলে, কফি বাকিছিলে ভণ্টিয়ে, সেয়াকে অলপ ৰাখিলোঁ। তাৰপৰা দালি ভাত ৰেডি হৈ গ'ল, চিকেনখিনি দেখুৱাব নহ'ল। তাৰপৰা তাই ভাত পানী খাই গ'লগৈ আৰু এয়া মই আগবঢ়াই থৈ আহিলোঁ। ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই। কাইলৈ লগ পাম এটা নতুন দিনৰ।